মই এটি যাযাবৰ Hi friends, welcome to our channel মই এটি যাযাবৰ আৰু মই আজি যাম এখন ঠাইত আমি তো বেছিভাগ পাহাৰৰ ভিডিও দেখাই আছো আৰু আজি যাম এখন ছোট শিলঙত আমি ছোট শিলং চাবলৈ যাই আছো তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বহুতে বনাইছে এই ভিডিওখন কিন্তু তাৰ কৈতে অলপ বেলেগৰ কৈতে বেলেগ বনাবলৈ চেষ্টা কৰিম আৰু আজি মই কাহক ফলো নকৰো আজি মোৰ নিজৰ ষ্টাইলৰে আৰম্ভ কৰিম ভিডিওখন আৰু যিসকলে মানে এই চেনেলটোত মই এটা গান আপলোড কৰিছিলো মডাৰ বটল বুলি যিসকলে চাইছে বেয়া পাইছে সেইসকলক মই সৰি বুলি কৈছো মই দুনে মানে তেনেকুৱা বেয়া গান নাগাম ভাল গানে গাম তো আহক আজি আমি ভিডিওখন আৰম্ভ কৰো ছোট শিলঙলৈ ইয়াৰ পৰা তো আহক আজি অসমীয়া ষ্টাইলৰে আৰম্ভ কৰো ভিডিওখন তো বন্ধুসকল আহি পালো ছোট শিলঙত তো ছোট শিলং মোৰ মানে ছোট শিলঙৰ আসল নামটো কি মই পিছত আপোনালোকক কৈ আছো প্ৰথমতে চাম না এইখনে হল ছোট শিলং আপোনালোকে সব ভালকে দেখা নাপাব মই মানে বেক কেমেৰাত আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো যে ছোট শিলং কি হয় আৰু ইয়াৰ বিশেষত্ব আপোনালোকে যদি আহে ইয়াত কত কি ভাল বস্তু দেখা পাব সেইটো আপোনালোকক প্ৰথমতে দেখাইছো চাওক তো আজি আমি আপোনালোকক ছোট শিলঙৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম ছোট শিলংখনৰ মানে ফাইদাটো কি আপোনালোকে যদি ইয়াতে আহে তেনেহলে আপোনালোকে কি পাব তো প্ৰথমতে এই ঠাইখন অলপ পিছত দেখাই দিম পিকনিক প্লেস হয় তো এইখন হল পিকনিক প্লেস আপোনালোকে যদি ইয়াতে আহে প্ৰথমতে এনেকৈ দেখা পাব এইখন পিকনিক প্লেস আপোনালোকে যদি আহে এই আৰু পিকনিক খাব আহিব বহুত ভাল হয় ইয়াতে মেইনলি হল ইয়াতে ইয়াত পানীৰ অলপ অভাৱ নাই আৰু জায়গাটো মানে সিনারিটো বহুত ভাল হয় আপোনালোকে যদি আহে আহিব আৰু ইয়াৰ বহুত বিশেষত্ব মানে প্ৰথম তিনিটা বস্তু আছে ইয়াতে তো প্ৰথমতে মই এইটো দেখাইছো যে এইটো চাওক আপোনালোকে এই যেটো আপোনালোকে এই জৰাটো দেখাইছে মানে পুখুৰীৰ নিচিনা এইটো হয় তো এইটো যদি আপোনালোকে এই জৰাটো যদি আপোনালোকে ড্ৰোনৰ পৰা ওপৰৰ পৰা চাই তেনেহলে ইয়াতে অসমৰ মেপখন দেখা পাই যাব আপোনালোকে অসমৰ মেপখন তো যদি মই ভিডিওত কালেক্ট কৰো এখন মানে ভিডিওত আমাৰ ইয়াতে ভিডিও কৰিছিল সমৰ কাশ্যপৰ তো সেই ভিডিওখনত ওপৰৰ পৰা ড্ৰোনৰ পৰা এটা শ্বট লৈছে তো এইটো অসমৰ মেপখন মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম তো এইখন পিকনিক প্লেসখন যিখনত আহিলে আপোনালোকে খাব পাৰিব পিকনিক খাব পাৰিব নাচিব পাৰিব গাব পাৰিব এইখনে চাওক না চাওক আৰু ইয়াৰ বিশেষত্ব হল এইফালেদি এইবিলাক জৰা কিনি বনাইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো এইবিলাক আৰু পুৰা পাকৰাদি পুৰা পানী আহি যায় আৰু ইফালে কত যায় আৰু তো চাওক ইয়াতে আপোনালোকে যেতিয়াই নাহে কিয় ইয়াতে শেষ নহয় মানে পানী কেতিয়াও শেষ নহয় এইবিলাক চাওক না মই ভিডিওখন কি মাহত মানে কৰি আছো আপোনালোকে গমে পাইছে বৰ্তমান সব ডালপাত সব ভৰি গৈছে কিন্তু ইয়াত পানী কোনো কেতিয়াও কমি নাযায় ইয়াত পানীখিনি থাকিবই আৰু ইয়াতে হয় পিকনিক খোৱা প্লেস আপোনালোকে আহিলে খাই যাব আৰু আমাক লগ পাই যাব আমি বেছি দূৰ নহয় ইয়াৰে তো সেই আহিব এইটো হল এক নম্বৰৰে আমি দেখাই আছো এক নম্বৰ কথাটো যে এই এইখন ঠাই ছোট শিলংখন কিহৰ বাবে আপোনালোকৰ মানে মনটো মোহাব পাৰে কিনকেইটা বস্তুৱে ইয়াৰ ওপৰত বহুতে ভিডিও বনাইছে কিন্তু প্ৰথম ৰিজনটো দেখাই আছো যে সেই জৰাটো সেইটো আপোনালোকে যদি ওপৰৰ পৰা চাই তেনেহলে ড্ৰোন শ্বট লয় তেনেহলে আপোনালোকে অসমৰ মেপখন দেখা পাব তাতে আৰু দুই নম্বৰতে এইবিলাক ভাল পিকনিক প্লেস বহুত মানুহ হয় আপোনালোকে আহিব পাৰে আৰু দুটা আছে সেই দুটা মই দেখাই দিম অলপ পিছত আপোনালোকক গৈ এটা কথা ক'ব পাহৰি গলো তো আপোনালোকে যদি ইয়ালৈ আহে তেনেহলে ইয়াত বহুত
মানে চন্তাৰ গছ আছে। তো আপোনালোকে যদি আহে ইফালে 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 নানামিব, এনেকা গিলা নানামিব। তো চন্তাই ডাকিলে বহুত অসুবিধা হৈ যাব। আৰু যদি ডাকে তেনেহ'লে আপোনালোকে ভয় নকৰিব। তাৰ কাষতে কিছুমান এনেকুৱা আছে গছ আছে, সৰু সৰু গছ চাপৰ। তো যদি ডাকে তেনেহ'লে আপোনালোকে তাৰ পৰা সেই পাতটো ছিঙি লগাই দিব। মানে সেইটো মই বস্তুৰ নাম ভালকৈ নাজানো, কিন্তু যদি ডাকে তেনেহ'লে আপোনালোকে চাব, বিজ্ঞানত কোৱা মতে যদি ডাকে চন্তাই তেনেহ'লে আপোনালোকে তেনেকুৱা সৰু সৰু গছ পাব। কিবা এটা টেঙা নামৰ কিবা এটা গছ আছিল, গছটোৰ নামটো মই পাহৰি গৈছোঁ। কিন্তু আশে পাশে চাব, যদি ডাকে কেতিয়াবা আহিলে নামি যাব পানী ঠাণ্ডিৰ কাৰণে। যদি ডাকে তেনেহ'লে তেনেকুৱা গছটো আনি য'ত ডাকে তাত মাৰি দিব, তো ঠিক হৈ যাব। তো এতিয়া আগবাঢ়িছোঁ আমি 2 নম্বৰ বস্তুটোলৈ, যে কিহৰ কাৰণে আপোনালোকক এই ঠাইখনে মানে আপোনালোকৰ মনটো মোহাব পাৰিব। তো 2 নম্বৰ হ'ল ইয়াতে এখন পুল আছে, মানে ব্ৰিজ আছে। তো ব্ৰিজখন বহুত পুৰণা হয়, আৰু এইখন ব্ৰিটিছ আমলৰ দিনতে বনোৱা হয়। এই ব্ৰিজখন আপোনালোকে চাব পাৰে, চাওক না, চাওক এইখনে সেই ব্ৰিজখন, যিখন আপোনালোকে আহিলে চাই যাব, আৰু এইখনে আপোনালোকৰ মনটো মোহাব পাৰে। তো সেই আৰু সেই চাৰৰ জংঘল হি জংঘলে, কিন্তু তথাপিও মই ভিডিঅ' কৰি আছোঁ আপোনালোকৰ কাৰণে। এইখনে হ'ল ব্ৰিজখন, আপোনালোকে চাওক। এই ব্ৰিজখনৰ তলতে আছোঁ, আৰু এইখন ব্ৰিজ ব্ৰিটিছ আমলৰ দিনত বনোৱা হৈছে। আৰু আপোনালোকে আহিলে যদি আহে ইয়াতে কেতিয়াবা পিকনিক খাবৰ কাৰণে, তো যদি আহে তেনেহ'লে চাবলৈ নাপাহৰিব, এইখন চাই যাব। আৰু এইখনে আপোনালোকক হয়তো মনটো অলপমান কিবা এটা ভাল লাগিব, আমাৰ ভাল লাগি যায় ইয়াতে আহিলে। তো এইখনে ব্ৰিজখন, মই অলপ ওপৰত যাই দেখাবলৈ চেষ্টা কৰিম। চাওক কিমান পুৰণা, এইবিলাক এলাও আছে, এতিয়াও আছে, এলাও আছে। চাওক বহুত পুৰণা হয় ব্ৰিজখন। এইবিলাক কিবা কিনি আছে, আৰু এইবিলাক তো আৰু ইয়াতে আপোনালোকে গমে পায় আজিকালি পৰিস্থিতি বহুত কিবা কিনি হৈ থাকে। আৰু ইয়াতে আৰু ইটো এটা ব্ৰিজখন দিছে, এইটো এটা নিজৰা হয়। নিজৰা দি ইয়াতে বৰ্তমান পানী নাই, তেনেকৈ অলপ চলপ আহি আছে, আপোনালোকে চাব পাৰে অলপ চলপ আহি আছে। তো তেনেকৈ নাই, যদি আহে ইয়াতে চাই যাব। আপোনালোকক এটা বস্তু দেখালে আচৰিত হৈ যাব, মানে কথাটো হ'ল যে আপোনালোকক দেখালে বুজি পাব। চাওক সেইটো হ'ল বৰ্তমান নতুন ৰাস্তা, মানে বৰ্তমান নতুন বনাইছে, আৰু এইটো হ'ল পুৰাণা ৰাস্তা। তো এইখন এখন ব্ৰিজ দিয়া আছিল আগতে, বৰ্তমান অলপ চলপ ভাঙি গৈছে, মামৰে খাই গৈছে। তো চাগে আগতে ৰাস্তাটো ইদি আছিল, তাৰপিছত বনাল সিদি। তো কেনেকুৱা এইখন আজিও ৰৈ গৈছে এই পুলখন, আপোনালোকে যাৰ কাৰণে মানে এইটো আপোনালোকে যদি আহে ইয়াতে এটা চাবলগীয়া বস্তু হৈ আছে। আৰু এইটো মই ভাবিব নোৱাৰোঁ কেনেকৈ এইটো বনাইছিল, আগতে কেনেকুৱা আছিল ৰাস্তাটো। চাওকচোন আপোনালোকে, বৰ্তমান সেই দি হৈছে, আগতে কেনেকুৱা আছিল, ইদি আহি এনেকৈ ওলাই গৈছিল ইদি। তো সেই 2 নম্বৰ বস্তুটো এইটো, আপোনালোকে আহিলে চাই যাব, পুৰণা ৰাস্তাটো চাই যাব, পুৰণা ব্ৰিজখন চাই যাব, ব্ৰিটিছ আমলৰ দিনৰ ব্ৰিজ। মানুহবিলাকে এইবিলাক কাটি নিছে, কাটি লৈ গৈছে, কিজানি বিক্ৰী কৰিছে। সেই আৰু ব্ৰিজখন কেতিয়াবা দাঙি লৈ যাব কোনোবাই। আজিকালি চুৰ বেছি হৈ গৈছে না। চাওক সেইটো নতুন, এইটো পুৰণা ৰাস্তা। যদি আহে মোৰ কথা, যদি আপোনালোকে ভিডিঅ'খন চাই আছে, যদি আহে তেনেহ'লে চাই যাব, আৰু আপোনালোকে মোৰ কথা মনত কৰিব পাৰে। থেংক ইউ। আৰু এতিয়া আমি আগবাঢ়িছোঁ আন এটা টপিক, 3 নম্বৰ টপিক লৈ, যাৰ কাৰণে আপোনালোকে ইয়াত আহিলে মানে সেই বস্তুটো চালে ভাল লাগিব। আৰু তেনেকুৱা ব্ৰিটিছৰ দিনৰে বস্তু আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, আহক চাওক। আৰু এতিয়া আমি 3 নম্বৰ টপিকটোলৈ আগবাঢ়ি আছোঁ। যদি আপোনালোকে যাব খোজে তেনেহ'লে সিফালৰ পৰা আহাতে ডাইনফালেদি হ'ব, আৰু ইফালৰ পৰা গ'লে বাওঁফালেদি হ'ব। আপোনালোকে এনেকৈ সোমাই আহিব, এনেকৈ 3 নম্বৰ বস্তুটো চোৱাৰ কাৰণে। তো আহক, চাৰৰ জংঘল হে আপোনালোকে চাওক না, চাৰৰ জংঘলৰ মাজেদি যাব লাগিব, মংগল কৰি আমি এনেকুৱা কৰি আৰু আহি আমি পালোঁ আৰু 3 নম্বৰ ভিউটো। চাওক অলপমান। তো ছোট শ্বিলঙৰ সৰু মানে শেষৰটো ভিউ, আপোনালোকে যদি আহিব পাৰে। যিবিলাক বস্তুৱে যদি ইয়ালৈ আহে আপোনালোকৰ মনটো মোহাই নিব। আৰু সেইটো হ'ল এখন বাগান, আৰু বাগানত আছে এনেকুৱা এটা বস্তু, মানে আপোনালোকে বিশ্বাস কৰে না নকৰে মই নাজানো, কিন্তু এইটো বিশ্বাস কৰক নকৰক, সেইটো সঁচাই।
কথাটো হ'ল এই ট্ৰেক্টৰখন আপোনালোকে দেখি আছে এই ট্ৰেক্টৰখন ব্ৰিটিছৰ দিনতে আনা হয় ট্ৰেক্টৰখন তো আজি নষ্ট হৈ আছে আৰু এখন আছে ডাঙৰ মানে এইটো ট্ৰেক্টৰ নহয় এইখন ট্ৰেক্টৰৰ বডিখন তো এইবিলাক আছে তেতিয়া হাল মাৰিছিল তো ব্ৰিটিছৰ দিনত আজিকালি নচলে আৰু ব্ৰিটিছৰ দিন গ'ল কিন্তু বৰ্তমানেও চাওক না লোহাবিলাক মামৰে ধৰা নাই অলপো মামৰে ধৰা নাই বহুত ভাল হয় আৰু শেষৰ বাৰ চাওক এইখন ট্ৰেক্টৰেদি ইয়াতে হাল বহা হৈছিল কি কৰা হৈছিল এইখনে ব্ৰিটিছৰ দিনৰ ট্ৰেক্টৰখন চাওক না এইবিলাক কি আছে চাওক এতিয়া চাকাটো ভালে হৈ আছে পাম নাই কিন্তু ভালে হৈ আছে বৰ্তমান চাওক খাটি লোহা হৈ আছে বৰ্তমানে মামৰে ধৰা নাই এতিয়াও ধৰা নাই মামৰ তো এয়াই হ'ল ছোট শ্বিলঙত আহিলে আৰু ইয়াতে আহিলে যদি আহে চাব ইয়াতে এটা মূৰ বাহা আছে আপোনালোকে ট্ৰেক্টৰৰ যেতিয়া য'ত মানে হেৰি কৰি তেল ভৰাই তাতে চাওক মই বেক কেমেৰা দেখে এটা মূৰ বাহা আছে তো আপোনালোকে আহিলে ৰাগ উঠছে খং ইয়া ওলাব লাগিব ট্ৰেক্টৰখনত উঠিবৰ কাৰণে তো প্লিজ ওচৰত নাযাব ইয়াতে এটা মূৰ বাহা আছে বহুত দিনৰ পৰা তো কামৰাই দিব পাৰে তো এই তিনিটা আৰু শেষৰ পৰা দেখাই দিছোঁ এখন ডাঙৰ বাগিচা ডাঙৰ বাগান আপোনালোকে কি কয় ক'ব আৰু এইখন ডাঙৰ আৰু এইখন বাগানখন আপোনালোকক নেদেখুৱাওঁ আপোনালোকে চাগে ডাঙৰ ইয়াৰ সৈতে ডাঙৰ বাগান দেখিছে এই বাগানখন কমে কম 80 বিঘা 90 বিঘামান আছে এইখন হ'ল চাহপাতৰ বাগান তো আপোনালোকে যদি আহে ছোট শ্বিলং তেনেহ'লে চাই যাব আৰু ছোট শ্বিলঙক আপোনালোকে বেলেগ এটা নামেৰে গম পায় আৰু সেইটো হ'ল তুত্তুৰীয়া বুলি সকলোৱে গম পায় তো মই ছোট শ্বিলং বুলি কৈছোঁ সেইকাৰণে ইয়াৰ ৰাস্তা পথবিলাক শ্বিলঙৰ নিচিনা তেৰা বেকা কৈ তো এইখিনি আজি দেখাবলগীয়া আছিল আপোনালোকক দেখালোঁ যদি ভিডিঅ'খন ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি আপোনালোকে চেনেলটো নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আগৰ নিচিনা ভিডিঅ' নাবনাম এতিয়া অলপ মানে চেনেলটো হৈ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি আছে চাই আছে ভিডিঅ'বোৰ ভাল লাগি আছে আৰু শ্বেয়াৰ কৰক সেই আৰু আজিখিনিয়ে এইবাৰ মই অলপ ভাল মানে আপোনালোকক এইবাৰ অলপ কিবা এটা অলপ দেখুৱাম অলপ এনেই আল্টু ফাল্টু ভিডিঅ' নাবনাম অলপ কিবা জানা বস্তু বনাম জানা ভিডিঅ' বনাম ডিম্বুদাৰ নিচিনাকৈ কিন্তু মোৰ নিজৰ ষ্টাইলত ডিম্বুদাৰ নিচিনাকৈ নিজৰ ষ্টাইলত অসমীয়া ষ্টাইলেৰে আৰু আজি অসমীয়া ষ্টাইলখিনি এইখিনিতে শেষ হ'ল তো সেই আৰু আজিলৈ আপোনালোকক বাই কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আৰু মোৰ পৰীক্ষা আহি আছে 12 তাৰিখে পৰীক্ষা আৰু আজি 10 তাৰিখ আজি মই ভিডিঅ' বনাবলৈ আহিছোঁ আপোনালোকৰ কাৰণে যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু যিসকল মেট্ৰিকৰ কেণ্ডিডেট তেওঁলোকক যদি ভিডিঅ'খন চাই আছে তো তেওঁলোকক ভালকৈ পৰীক্ষা দিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ কৰা হ'ল ময়ো দিম পিছে পৰীক্ষা কেনে হয় নাজানো সেই আৰু আজি এইখিনিতে ৰাখিছোঁ থেংক ইউ একুৰি বয়সত পালো মই চাকৰি বাগানত